নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতেই ভাবে এটা ইউটিউব চেনেল খুলিব, বিভিন্ন ভিডিঅ' আপলোড কৰিব, কিন্তু কেনেকৈ কৰিব? মই মোৰ চেনেলটোত এই বিষয়ে বিভিন্ন ভিডিঅ' আনি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি আমি শিকিম ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি। আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে মোবাইলতে ইউটিউবটো খুলি লওক। ইয়াৰ পিছতে ছাইডত কৰ্ণাৰত ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ পিছত ইয়াতে আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে আকৌ এডিট চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত নেম লিখা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে মই আগতে যিহেতু চেনেলটো বনাই থৈছোঁ, মোৰ নাম দি থোৱা আছে, গতিকে আপোনালোকে চেনেল এটা খুলিলে নাম এটা দিবই লাগিব। ইয়াতে আপোনালোকে চেনেলটোৰ নামটো লিখিব। লিখি পিনি মই যিহেতু লিখি থৈছোঁ, আপোনালোকে লিখি ল'ব। লিখি ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনাৰ চেনেলটো খোলা হৈ যাব। বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেলটো ছাকচেছফুলি খোলা হৈ গৈছে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক কৰিব। যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব, মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আন দহজনেও ভিডিঅ'টো পাই যায়। ধন্যবাদ।